Welcome to Education and etc. আজিৰ বিষয় পৰিৱেশ অধ্যয়ন। যদি আপুনি প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেৰি নকৰাকৈ আহক আমি প্ৰথম প্ৰশ্নলৈ আহো। আজিৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰাকৃতিক পৰিৱেশৰ উপাদান কেইটা আৰু কি কি? উত্তৰ হৈছে দুবিধ, জৈৱিক আৰু অজৈৱিক। জৈৱিক উপাদানৰ উদাহৰণ দিয়া। উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ ইত্যাদি। অজৈৱিক উপাদানৰ উদাহৰণ দিয়া। বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ ইত্যাদি। জলাভূমিত হোৱা কিছুমান উদ্ভিদৰ উদাহৰণ দিয়া। পুনি, কলমৌ, মেটেকা ইত্যাদি। অসমৰ কোন ঠাইত কয়লা পোৱা যায়? মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, কাৰ্বি পাহাৰ, হিলভেট, কয়লাজান। অসমৰ কেইখনমান জলাশয়ৰ উদাহৰণ দিয়া। দীপৰ বিল, চান্দুবি বিল, চামগুৰি। পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া। ঘাঁহনি, পুখুৰী, শস্য পথাৰ, অৰণ্য ইত্যাদি। বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিক কি বোলে? খাদ্য জাল। বতাহৰ গতিবেগ জোখা যন্ত্ৰৰ নাম কি? বায়ু বেগমান যন্ত্ৰ বা এনিমোমিটাৰ। জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া। কয়লা, খাৰুৱা তেল। এয়া আছিল পৰিৱেশ বিজ্ঞানৰ অতিকে প্ৰয়োজনীয় 10টা প্ৰশ্ন উত্তৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।